গাইজ গুড মৰ্ণিং আৰু আজি উমৰাংচুত থকা মোৰ 4 দিনমান হৈছে বুধবাৰে আহিলোঁ আজি দেওবাৰ আৰু আজি অকণমান ৰ'দটো ৰেঙাইছে সেইকাৰণে মানে আজি অকণমান ভাবিলোঁ ব্লগটো কৰোঁ আৰু মানে অলপ ক্লিপছ লৈ আছে এইকেইদিন বহুত ব্যস্ত হৈ আছিলোঁ কামৰ কাৰণে তো এতিয়া গা চা ধুলোঁ ব্ৰেকফাষ্ট বনোৱা নাই আৰু এওঁ মানে এতিয়া ওলকচু খান্দি আছে দেখাম ৰ'ব ওলকচু কিমান খান্দিলে আৰু এতিয়া এইবোৰ মাটিবিলাক মানে পূৰা হৈ গ'ল যে তিতি গ'লগৈ এতিয়া অলপ দিন ৰ'ব লাগিব আৰু খেতি মানে আকৌ আলু চালু দিবৰ কাৰণে অলপ দিন ৰ'ব লাগিব তেতিয়াহে হ'ব আৰু এতিয়া চাহ তাহ খালোঁ আৰু আজি খুব খোজকাঢ়িছোঁগৈ আৰু ইয়াতে 3গৰাকী বৌ আছে 2গৰাকী বৌ আছে তেওঁলোকৰ লগত আজি খুব খোজকাঢ়িলোঁ বহুত খোজকাঢ়িলোঁ ভৰি চৰি বিষাই গৈছেগৈ বহুত দিনৰ মূৰত উমৰাংচুৰ মানে মৰ্ণিং ৱাক কৰিছোঁ এতিয়া আপোনালোকক দেখাম এওঁ ওলকচু উঠাইছে ঘৰতে হোৱা ওলকচু মই লৈ যাবলৈ ৰ'ব কোনফালে আছে এতিয়া আজি আমাৰ নামঘৰত শৰাই ভাগি আছে সেইকাৰণে এইফালে ওলকচু খান্দিয়ে আছে দেই এয়া অথনিখিনি ক'ত থ'লে এয়া ওলকচু খান্দি আছে গোটেইখিনি খান্দি দিবনে এইবোৰ কি আছে নেকি এইবোৰতো এয়া ঘৰৰ ওলকচু পূৰা গুৱাহাটীত গৈ খামগৈ মাছৰ তৰকাৰী বনাই আৰু এইফালে পাণ দেখিছে খুব ধুনীয়াকৈ পাণ হৈছে আজি এতিয়া পাণ ছিঙিব ইয়াৰ পৰাই শৰাই ভাগি আছে নামঘৰত আৰু সেইকাৰণে ইয়াৰ পৰা এতিয়া এওঁ পাণ ছিঙিব ঘৰৰে পাণ ছিঙি থৈছে নেকি অঁ ছিঙিলে অলৰেডি এইয়া কাঠালো দেখিলে কি ওলকচু ভাল লাগে খোৱাতকৈ আচলতে চাই ভাল লাগে ঘৰৰ বস্তু এয়া আৰু কাঠালো গছ আছে নাই কোনজোপা এইজোপা এইফালে আমাৰ দিদি এজনী দেখাই দিছোঁ আমাৰ দিদিয়ে কাম কৰি আছে কাপোৰ ধুই আছে হেল্ল' গাইজ গুড ইভিনিং আৰু এতিয়া সন্ধিয়া 6টা বাজি গৈছে আৰু এতিয়া মই আহিছোঁ আমাৰ উমৰাংচুৰ এয়া নামঘৰলৈ এয়া নামঘৰ আৰু আজি মানে আমাৰ এখনি শৰাই আগবঢ়াইছোঁ ইয়াতে ৰাতিৰ ভাত সাজু যোগাৰ কৰিছোঁ আৰু সেইকাৰণে আহিছোঁ এতিয়া আৰু সকলোখিনি যা যোগাৰ চলি আছে ভকত আহিছে আৰু এইয়া যা যোগাৰ চলি আছে এইফালে এয়া প্ৰসাদ ধুই থকা হৈছে এইয়া প্ৰসাদ ধুই আছোঁ এয়া কলপাত কাটা হৈ গৈছে আৰু ভকত বহিছে আৰু এজন দুজনকৈ আহিছে আৰু এইফালে আমাৰ ভাতৰো যোগাৰ চলি আছে অকণমান দেখাই লওঁ বাৰু ইয়াতে নিৰামিষ ভাত আৰু হ'ব 50জনমান মানুহ আৰু ইয়াতে আমাৰ ভাত খোৱাৰো ধুনীয়া সুবিধা আছে আৰু ভাত পূৰা ৰেডি কৰি থকা হৈছে আমাৰ চৌকা জ্বলিছে আৰু দালি বহাই দিয়া হৈছে এইফালে যা যোগাৰ চব্জি তব্জি কাটা হৈ গ'ল দিনৰ এইফালে এতিয়া বেঙেনা ফ্ৰাই কাৰণে ৰেডি কৰি থকা হৈছে এইয়া বেঙেনা ফ্ৰাই হ'ব ন ঠাণ্ডা দিনত বেঙেনা ফ্ৰাই বঢ়িয়া এতিয়া নামঘৰৰ ভিতৰত যিহেতু নিৰামিষ গতিকে বেঙেনা ফ্ৰাইটো হ'লে বেছি ভাল লাগিব আৰু এইফালে হেল্ল' গাইজ গুড মৰ্ণিং আৰু নতুন এটি দিনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এইফালে আমাৰ মানুহজনে একদম পূৰা এতিয়া কামত ব্যস্ত কি কাম কৰিছে দেখাইছোঁ ৰ'ব আৰু কালি নামঘৰৰ পৰা আহি নামঘৰত আপোনাৰ 11টা 11:30 মানে বাজিলে আৰু পিছত আৰু ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ আৰু ব্যস্ত হৈ গ'লোঁ যিহেতু আলু ৰুবৰ কাৰণে ইয়াতে সাৰ দিছে কি সাৰ দিছে এইবোৰ ন চব মিক্স কৰি এটা এইটো পোক মাৰিবৰ কাৰণে এইটো দিছোঁ হিন্দল আচ্ছা পোক মাৰিবলৈ বাছ দিয়া হৈ গ'ল এয়া ছটিয়াইছে দেখিছে আৰু এতিয়া কুৰি থাকিব ন ইয়াতে এতিয়া পূৰা কুৰি মানে মাটিৰ লগত একদম পূৰা মিক্স হৈ যাব তাৰপিছত আৰু মানে নহ'লে আলুত পোক লাগে যে সেইকাৰণে এয়া দেখিছে আৰু মই মানে 7 মাহমান আলু খাব পাৰোঁৱে ন 7 মাহমান খাওঁৱেইতো আলু বেছি খাওঁ
গুৱাহাটীলৈও মোক একদম গুৱাহাটীলৈ লৈ যায় আৰু এইবাৰতো মই এই অলপ দিনৰ আগতেহে মই আলু কিনিছোঁ যেতিয়া আলু বহুত বেছি দাম হৈ থাকে মই নিজৰ ঘৰৰ আলুৱে খাই থাকোঁ যেতিয়া মই আলুৰ দামেই নাজানো মানে বছৰত মানে পূৰা মানে বছৰ মানে 2-3 মাহহে চাগে মই কিনো নেকি আলু গুৱাহাটীলৈ লৈ যায় একদম ধুনীয়াকৈ আৰু মই তাতে ধুনীয়াকৈ থৈ দিওঁ ৰ'দাই ধুনীয়াকৈ খাই থাকোঁ লাষ্টৰ ফাললৈ অকণমান গজালি ওলাইগৈ আৰু এতিয়া এয়া সাৰ দি পালে পূৰা এতিয়া কুৰি থাকিব প্ৰথমতে মাটিটো কুৰি কেইবাবাৰো কুৰে মানুহ লগাই এবাৰ মানে ভালকৈ কুৰি লয় তাৰপিছত এওঁ নিজে নিজে কুৰি থাকে কুৰি মাটিটো পূৰা চফ্ট যেতিয়া হৈ যাব তেতিয়া এতিয়া পূৰা সাৰ দিছে অঁ দেখাইছোঁতো এইফালে এয়া এইফালে আলু পিঁয়াজ ৰচুন এইবোৰ লগাব আৰু তাৰপিছত কাইলৈ বা পৰহিলৈ যামগৈ আৰু আজিৰ দিনটো মোৰ অলপ কাম আছে কৰি লওঁ সেইকাৰণে আৰু এতিয়া আমি একদম ধুনীয়াকৈ ৰ'দ ভিটামিন ডি লৈ পেলাই আমি পূৰা এতিয়া চাহ খাই আছোঁ বাৰটাত বহি ৰাতিপুৱাৰ ভিটামিন ডি আৰু ৰ'দটো মানে মোৰ কোৱাৰ্টাৰটোত খুব সুন্দৰকৈ মানে পৰে ৰাতিপুৱাই মানে ৰ'দটো পৰে আৰু ঠাণ্ডাৰ দিনৰ কাৰণে বিৰাট বেছি ভাল আৰু গৰমতো বেছি ইমান গৰম নহয় যিহেতু ইয়াতে ৰ'দ থাকিলেও ইমান দিগদাৰ নাই পূৰা দেখিছে মানুহজনে দেখিছে কোৰ মাৰি আছে পূৰা একদম এয়া অফিচলৈ যোৱাৰ আগতে কি ধুনীয়া কাম কৰি আছে পূৰা ৰাতিপুৱাৰ এক্সাৰচাইজ পূৰা ভৰিত চেণ্ডেলযোৰ পিন্ধি লগে দেই সাৰ দি পালে এতিয়া পূৰা আৰু 2-3 বাৰ কুৰিব আলু খেতি ভিডিঅ' কৰি দেখাই দিব আৰু পিছলৈ কি ধুনীয়াকৈ একদম কোৰ মাৰি আছে এতিয়া কপৌ ফুল দেখিছেনে এয়া দেখিছে ফুলিব আৰু এতিয়া এইটো লেটকৈ ফুলে ন ইয়াত অঁ আৰু এইখিনি ইয়াতো আছে এইখিনি অৰ্কিড অৰ্কিড নহয় জানো অৰ্কিড বুলি নকয় জানো অৰ্কিড হয় ময়ো অলপ লৈ যাব পাৰিমনে ক'ত দিবগৈ পাৰিম এনেকৈ নি পেলাই লগাই থৈ দিলে হৈ যাব ন কেনেকৈ মাটি চাটি দিব নালাগে হয়তো পৰজীৱীহে মাটি নালাগে নহয় সিহঁতক সিহঁতে এনেকৈ কাঠত লাগিব গছ লাগিব অকণমান ওচৰৰ পৰা দেখাইছোঁ এয়া আপোনালোকক এয়া দেখিছে এয়া ফুলিবলৈ ওলাইছে চাওক এয়া দেখিছে ফুলৰ গছ আছে এইবোৰ চব মই ৰোৱা মোৰ হাতেৰে ৰোৱা চব মানুহটো ধ্বংস কৰিলে সঁচাকৈ এই ইমান ধুনীয়া গোলাপ কেইজোপা কাটি পেলাই এইকেইজোপা মই ৰুইছিলোঁ আপোনাৰ এতিয়া ডাল কেইটামান মই এতিয়াই মানে হেৰি কৰি থ'ব লাগিব কাটি পালে কিবা এটাত মানে মই পচাই পেলাই থৈ যাব লাগিব পিছত আহিলে আকৌ লৈ যাম আজিৰ ব্লগটো ইমানতে সামৰিছোঁ নতুন এটি ব্লগত পুনৰবাৰ লগ পাম আৰু ব্লগটো চাই কেনেকুৱা পালে নিশ্চয়কৈ ক'বলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই